নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে ভালে আছে নিশ্চয়। পুৰণা ভিডিঅ' এতিয়া আগবঢ়ালোঁ, দেৱালীৰে ভিডিঅ', কিন্তু ইউটিউবত সাঁচি ৰাখিবলৈ মন গ'ল, সেয়ে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলোঁ। আশা ৰাখিছোঁ সকলোৱে চাব। চিম্পুলভাৱেই উদযাপন কৰিছোঁ, নিজে বনোৱা কিছুমান বস্তুৰে সজালোঁ। বিলাক মালা বনাইছিলোঁ, এইবিলাক অনলাইনত বস্তুবিলাক কিনি আনি নিজে বনালোঁ। এইটো অৱশ্যে কিনা চাকি হয়, চাকি গছি ভাল লাগিছে, এইখিনি বনালোঁ। এইবিলাক ঘৰত বনাইছোঁ। এনেদৰে বেছি বম চম ফুটাবলৈ বেয়া পাওঁ, সেয়ে বম চম ফুটোৱা নাই। এনেদৰেই চাকিৰে শৰাই এখন আগবঢ়ালোঁ। এনেদৰে সজালোঁ। গেৰেজটোতো সজাই দিলোঁ অকণমান লাইট টাইট লগাই। এয়া ল'ৰাটোৱে বনাইছিলে, সিও পূৰা লাগি আছে এইবিলাক সজাই মেলাত। এইটো বটলৰ পৰা বনাইছিলোঁ, পানী খোৱা বটল। লিচেছ লগাই এনেদৰে ইয়াত লিচু লাইট ভৰাই দিছোঁ ভিতৰত। ভাল লাগিছেনে বাৰু দেখিবলৈ? এইটো এটা দৈ অনা পাত্ৰ আছিল, ইয়াতে ৰং চং লগাই মাইকা চাইকা লগাই ইয়াৰ ভিতৰত লাইট সোমাই দিছোঁ। এইটো আছিলে বিস্কুটৰ পেকেট, ইয়াতে ফুল চুল লগাই ভিতৰত লাইট লগাই দিছোঁ। এইখন এখন সৰু বৰ্ড আছিলে, কিহৰ আছিলে মনত নাই। ইয়াতে লাইট লগাই এনেদৰে সজালোঁ। মিষ্টাৰে এইটো কলগছ মাৰিছে, বাবু আৰু মই নাজানো, আমাৰ ভয় লাগে। নমস্কাৰ, আজিলৈ সামৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ। ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ।